বিচনাতে শুই আছো ষ্টেটাছ দিলো তাৰপিছত খাৱাৰ পিছৰ আগতে বৰ্তমান কিছুমান এটা কাম কৰিব লাগিব কাম আছে মোৰ কাম হ'ল মানে বহুত কাম আছে কাম কৰিবৰ কাৰণে কাম কৰা চেণ্ডেল এটা লৈ লওঁ চেণ্ডেল এনেকুৱাকৈ থোৱা হয় মোৰ পাকচত এইবিলাক কাঠ লাইনৰ এইটো চেণ্ডেল আৰু এইটো মই কাম কৰিব লৈ যাম আমাৰ লেতেৰা হৈছে আৰু এইটো মই যোৱাকালি ঘৰখন মুচিছিলে মোৰ ঘৈণীয়েকজনে মই বৰ্তমান মই দেখিছে নহয় কিমান জংঘল হৈছে মোৰ এইবিলাকে একদম ঘৰৰ ওচৰত চাবে বেয়া হৈছে আৰু এইটো আগত মই কৈছিলোঁ আপোনালোকক নেচেৰা গছটো কৈছিলোঁ এইটো মানে আগৰ ভিডিঅ'ত আছিলে চাগে তাৰপিছত নেচেৰা গছবিলাক মোৰ এনেকুৱা খুঁটি মাৰি গোটেই খুঁটি মাৰি পানী পৰাতে মানে মাটি ঢিলা হৈ গ'ল চব খুঁটি মাৰি ভাবিছে তাই পালমা এনেকুৱা মালিকক আৰু খুৱাই কি লাভ আছে বাগৰি যাওঁ বোলো দুই এটা লাগি আছে তথাপিও খাই আছোঁ তেনেকুৱাই আছে মানে ইয়াতে যিমান পাৰে মোৰ শৰীৰ সব আমি ইয়াতে তালা মাছ থৈ যাম ঘৰৰ মানে
এইটো সাইডটো হল আৰু এইটো সাইডটো হল বৰ্তমান চাফা কৰা গৰম লাগে বৰ্তমান চাফা হৈ গ'ল এনে সাইডে সাইডে মাৰিছে বহুত ফাইনেলি বৰ্তমান হোৱা বুলি ক'ব লাগিব অলপমান বাকী থাকিলে সকলোবোৰ নোৱাৰিলোঁ এই চাইডটোহে মাৰিলোঁ বাকী এইটো চাইডটো মাৰিলোঁ আৰু ৰাস্তাখিনি মাৰিলোঁ বাঁহৰ কাটিব আছে আৰু মোৰ যিটোকে টাইমেই নাপাওঁ কি বুলি কয় টাইম সকলোৱে মানুহ অকণমান বহুত ডিষ্টাৰ্ব হয় এতিয়া মোৰ গোল চোলা বৰ্তমান হ'ল হোৱাৰ পিছত আকৌ এতিয়া মই যিখিনি আছিলে বাকীখিনি অহাকালি কৰিব এতিয়া বৰ্তমান মোৰ ভাতটো সাজি ল'লোঁ ভাতৰ সাজত কি কি আছে চ' গাইছ চাহ তেতিয়াই মই চাইছিলোঁ টোপনিৰ পৰা উঠি আৰু চাওঁতে আছিলে কাঠল গুটি আৰু ইয়াতে কোমোৰা দিছে কাঠল গুটি একচুৱেলি মই বেছিকৈ ভাল নাপাওঁ তথাপিও মানে ল'লোঁ তাৰপিছত ল'লোঁ এটা পিঁয়াজ জলকীয়া এইখিনি আছে আৰু লেচেৰা ভাজিৰ লগত দিছে ইয়াতে এইটো কি আছে ভাত কেৰেলা আৰু মিঠা টেঙা আজি এই শাকেৰে খাই পেলাই এতিয়া বৰ্তমান কামত ইয়াতে ঘৰত নাখাওঁতে হ'লেও টেনশ্যন ফাইনেলি মই বৰ্তমান কাজ কৰি পেলাই ওলালোঁ ওলাই পেলাই এতিয়া কামত যাব এতিয়া আমাৰ লাঞ্চটো পাবা ভাতটো খাই ল'ম চাইকেল ডাঙৰ এতিয়া আমাৰ লাংচৰা পাবা তো মই আপোনালোকক আগত এটা ভিডিঅ'ত দিছিলোঁ যে ইয়াৰ খাও হৈছিলে সেই খাওখিনি বৰ্তমান কমপ্লিট ভাল হ'ল আৰু সেইটো গাছৰে যিটো মই গছৰ কথা কৈছিলোঁ আপোনালোকক সেইটো কমপ্লিট মানে সেই গছৰে আমাৰ এতিয়া বৰ্তমান ভাল কৰি দিলোঁ কমপ্লিট ভাল হৈছে আপোনালোকে ভিডিঅ'টো মই ভিডিঅ'ৰ লিংকটো তলত দি দিব ডিছক্ৰিপশ্যনত মানে আপোনালোকে লিংকটো পাব সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব ভাতটো কেঁচা আছে অলপমান আজিকালি বোৱাৰীবিলাক ভাত বনাব নাজানে
মানে ভাত চাত খাই হ'লে মই পূৰা ওলাই আহিলোঁ, চাইকেল চলাই গৈ আছোঁ। বৰ্তমান কামত যাই আছোঁ মই। আৰু বহুত দূৰলৈ পালোঁ মই বৰ্তমান, পাহৰি গৈছিলোঁ ভিডিঅ' বা ষ্টৰি, তাৰ বাবে সকলো ভিডিঅ' আপোনালোকক মানে ঘৰৰ পৰা ষ্টাৰ্টিঙৰ পৰা মানে ওলাই পেলাই দেখুৱাবলৈ পাহৰি গ'লোঁ। এতিয়া মই চাইকেল চলাই বৰ্তমান গৈ আছোঁ। ৰাস্তাটো আমাৰ ইমানখিনি ভাল নহয়, ৰাস্তাটো পানী পৰিলে গোটেই বেয়া হয়, পেক হৈ যায়। আজি ৰাতিপুৱা পানী পৰিছিল যদিও বহুত কম, এতিয়া বৰ্তমান ৰাস্তাটো ভাল হৈ আছে। So guys, finally মই বৰ্তমান ঘৰৰ পৰা চাইকেল মাৰি আহি পালোঁ। আমাৰ যেতিকে য'ত কাম কৰোঁ সেইটো ৰুমত মই বৰ্তমান আহি পালোঁ। আহি পেলাই বৰ্তমান বহুত গৰম লাগিল আহি থাকোঁতে। এতিয়া বৰ্তমান ৰাতি হ'ল, আহোঁতে মানে মই 6টা বজাতে ওলাই আহিলোঁ ঘৰৰ পৰা। 6টা বজাৰ পৰা আহি বৰ্তমান এতিয়া 7টা বাজিলে, 1 ঘণ্টা লাগিল আহোঁতে। এতিয়া অকণমান ফেনৰ তলত বহি আছোঁ। চ' মই বৰ্তমান কমপ্লিট চাইকেল মাৰি বৰ্তমান আহি পালোঁ। চ' গাইজ, আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু লগতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই কৰি লওক আৰু এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব।